মিষ্টাৰ চাইনৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ডিচেম্বৰ মাহত 2024 চনৰ ডিচেম্বৰ মাহত যিসকলে চৰকাৰী ঘৰৰ টকা লাভ কৰিব সেইসকলৰ কাৰণে ডিষ্ট্ৰিক্টৰ লিষ্ট কেইটা আহি গৈছে। আঁকি প্ৰকাশ পালে ডিষ্ট্ৰিক্টৰ আপোনালোকৰ যিটো চৰকাৰী ঘৰৰ আপোনাৰ ডিষ্ট্ৰিক্টৰ লিষ্ট যিকেইটা আছে সেইকেইটা আহি ফাইনেলি প্ৰকাশ পাই গৈছে। আৰু মই এই ভিডিঅ'ত গোটেইকেইটা প্ৰচেছ জনাই দিম আপোনালোকে কেনেকৈ আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপুনি ঘৰত বহি আপোনাৰ ডিষ্ট্ৰিক্টৰ লিষ্ট কেইটা কেনেকৈ চাব পাৰিব গোটেইকেইটা প্ৰচেছ এই ভিডিঅ'ত জনাই দিম। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ মই এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ দি থাকোঁ। আৰু যদি আপুনি চাব বিচাৰে যে আপোনাৰ ডিষ্ট্ৰিক্টত কিমানটা মানুহৰ নাম কীৰ্তন কৰি দিয়া হৈছে, আপোনাৰ ডিষ্ট্ৰিক্টৰ ৰিজেক্ট লিষ্ট কেইটা যদি চাব বিচাৰে তেতিয়াহ'লে মই সেই ভিডিঅ'টো অলৰেডি বনাই ৰাখিছোঁ। আৰু সেই ভিডিঅ'টো যদি চাব বিচাৰে তেতিয়াহ'লে আপুনি মোৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা ক্লিক কৰি যাব পাৰিব। আৰু আপুনি মোৰ ডিছক্ৰিপশ্যনত মোৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে, তাত আপুনি জইন কৰি লওক, কাৰণ মই তাতেই প্ৰথমতে মই গোটেইকেইটা আপডেট দি থাকোঁ। আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমাৰ অসমত টোটেল 33খন জিলা আছে, মানে 35খন জিলা আছে অসমত টোটেল, আপোনালোকেতো জানেই চাগে। আৰু এই 35খন জিলাৰ ভিতৰত টোটেল ঘৰ আহিছে 1,63,734টা ঘৰ আহিছে টোটেল। আৰু এই লিষ্টটো মোৰ হাতত আছে। আৰু এই লিষ্টটো যদি আপোনালোকে চাব বিচাৰে আপোনালোকৰ মোবাইলত, তেতিয়াহ'লে মোৰ হোৱাটছআপ চেনেলটোত জইন হৈ যাব। হোৱাটছআপ চেনেলৰ এই লিংকটো মই দিয়া আছে হোৱাটছআপ চেনেলত, তেতিয়াহ'লে মই মোৰ হোৱাটছআপ চেনেলটোত জইন হৈ যাব। পিছত মই হোৱাটছআপ চেনেলত এই লিষ্টৰ লিংকটো দি দিম। 35খন জিলাৰ ভিতৰত ফাৰ্ষ্ট যিটো জিলা আছে বাজালী জিলা, এইটো বাজালী জিলাত আছে 906টা ঘৰ, ইয়াত চাই আছে বাজালী জিলা। এইটো বাজালী জিলাৰ টোটেল ঘৰ আছে 906টা আছে, বাজালী জিলাৰ টোটেল ছেকশ্যন 906টা। আৰু 2 নম্বৰ যিটো ঘৰ আছে বাক্সা জিলাত আছে টোটেল 4,930টা ঘৰ আছে বাক্সা জিলাত। আৰু 3 নম্বৰ যিটো আছে সেইটো আছে বৰপাটা জিলাত আছে 3,929টা ঘৰ আছে টোটেল ছেকশ্যন 3,929টা। আৰু যিটো 4 নম্বৰ যিটো জিলা আছে বিশ্বনাথ জিলাত, এইটো আপোনাৰ আছে, এইটো চাওক বিশ্বনাথ জিলা, এইটোত আছে আপোনাৰ 9,145খন জিলা ছেকশ্যন আছে টোটেল। বিশ্বনাথ জিলাত 9,145খন ছেকশ্যন আছে টোটেল। আৰু যিটো 5 নম্বৰ যিটো জিলা আছে এইটো আছে বঙালগাঁৱত আছে, ইয়াত চাওক বঙালগাঁৱত আছে টোটেল ছেকশ্যন আছে 9,072টা টোটেল ছেকশ্যন আছে বঙালগাঁৱত। আৰু 6 নম্বৰ যিটো আছে এইটো আছে কাছাৰগাঁও জিলা, কাছাৰ জিলাত এই যিটো 6 নম্বৰ যিটো জিলা আছে এইটো কাছাৰ জিলা আছে। কাছাৰ জিলাৰ টোটেল ছেকশ্যন হৈছে 9,693খন টোটেল ছেকশ্যন। আৰু মই যেইকেইটা ছেকশ্যনৰ কথা কৈ আছোঁ, যেইকেইটা ডিষ্ট্ৰিক্টৰ কথা কৈ আছোঁ, সেই ডিষ্ট্ৰিক্টৰ যিমানটা ঘৰ আহিছে সেই ঘৰকেইটা আপুনি ডিচেম্বৰৰ 11 তাৰিখে লাভ কৰিব পাৰিব। ডিচেম্বৰ 11 তাৰিখে সম্পূৰ্ণৰূপে ঘৰৰ টকাকেইটা পাই যাব আপোনালোকে। সেইকাৰণে মই কৈ আছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, এনেকুৱা মই ডেইলি এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ দি থাকোঁ। আৰু এতিয়া আপোনাৰ 7 নম্বৰ যিটো আছে এইটো আছে চৰাইদেউ, এইটো চাই আছে 7 নম্বৰ চৰাইদেউ জিলা আছে। চৰাইদেউ জিলাত আছে টোটেল ছেকশ্যন 535টা ছেকশ্যন আছে টোটেল। 8 নম্বৰ যিটো জিলা আছে এইটো আছে চিৰং জিলাত আছে আপোনাৰ টোটেল ছেকশ্যন, এইটো চাওক টোটেল ছেকশ্যন আছে চিৰং জিলাত টোটেল ছেকশ্যন আছে 2,683খন ছেকশ্যন আছে টোটেল চিৰং জিলাত। এতিয়া আপোনাৰ 9 নম্বৰ যিটো জিলা আছে দৰং জিলা, সেই দৰং জিলাত টোটেল ছেকশ্যন আছে, এইটো চাওক দৰং জিলাত টোটেল ছেকশ্যন আছে 2,302টা ছেকশ্যন আছে টোটেল। এতিয়া 10 নম্বৰ যিটো জিলা আছে সেইটো জিলাত টোটেল ছেকশ্যন আছে, এইটো ধেমাজি জিলাত টোটেল ছেকশ্যন আছে 1,99,903টা। ধেমাজি জিলা বহুত ডাঙৰ জিলা, সেইকাৰণে ইয়াত আছে 1,99,000 মানে 19,993খন জিলা আছে টোটেল। ধেমাজি জিলাত 19,993খন জিলা আছে টোটেল। চৰি, মই মানে মিষ্টেক হৈ গৈছিল অলপ, আন্তাজি কৈ দিছিলোঁ। আৰু 11 নম্বৰ যিটো জিলা আছে ধুবুৰী জিলাত আছে আপোনাৰ 3,092খন ঘৰ, ইয়াত চাওক আহি গৈছে 3,092খন ঘৰ আছে ধুবুৰী জিলাত। আৰু যিটো
এতিয়া আপোনাৰ 12 নম্বৰ যেটো আছে সেইটো আছে ডিব্ৰুগড় জিলাত আছে। ইয়াত চাওক আহি গৈছে ডিব্ৰুগড় জিলাত আছে টোটেল সেকশন আছে 1445টা সেকশন আছে টোটেল। আৰু 13 নম্বৰ যেটো আছে ডিমা হাছাও জিলাত আছে 6027খন সেকশন আছে টোটেল। আৰু 14 নম্বৰ যেটো আছে গোৱালপাৰা হয় গোৱালপাৰাত আছে টোটেল সেকশন 3927খন সেকশন আছে টোটেল। গোৱালপাৰাত আছে 3927খন সেকশন টোটেল। এতিয়া 15 নম্বৰ যেটো আছে এটো আছে গোলাঘাট। এটো চাওক আহি গৈছে ওপৰত আছে গোলাঘাটত টোটেল সেকশন আছে 4740টা টোটেল সেকশন। আৰু 16 নম্বৰ যেটো আছে হাইলাকান্দি। এটো চাওক হাইলাকান্দি আহি গৈছে। হাইলাকান্দিত টোটেল সেকশন আছে 9127খন। আৰু 17 নম্বৰ যেটো আছে জুলাইত আছে আপোনাৰ টোটেল সেকশন 2564খন। আৰু আপোনাৰ 18 নম্বৰ যেটো আছে যোৰহাটত আছে আপোনাৰ এটো চাওক যোৰহাট আহি গৈছে। যোৰহাটৰ টোটেল সেকশন আছে 1812টা। আৰু কামৰূপ জিলাত আছে টোটেল সেকশন 4952খন। আৰু কামৰূপ মেট্ৰত আছে কামৰূপ মেট্ৰ' জিলাত আছে আপোনাৰ 825টা ঘৰ। কাৰ্বি আংলঙত আছে আপোনাৰ 18190খন ঘৰ। আৰু 22 নম্বৰ যেটো আছে এটো চাওক কৰিমগঞ্জত টোটেল সেকশন আছে 4180খন। আৰু আপোনাৰ 23 নম্বৰ যেটো আছে কোকৰাঝাৰত আছে 5111টা। আৰু 24 নম্বৰ যেটো আছে এটো আছে লখিমপুৰ। এটো আহি গৈছে লখিমপুৰৰ টোটেল সেকশন আছে 9225খন। আৰু 25 নম্বৰ যেটো আছে মাজুলীৰ টোটেল সেকশন আছে 4101টা। মৰিগাঁৱত আছে আপোনাৰ 4971খন। আৰু নগাঁৱত টোটেল সেকশন হৈছে 6233খন। আৰু নলবাৰীত আছে টোটেল সেকশন 1894খন। এতিয়া 29 নম্বৰ যেটো আছে শিৱসাগৰ। এটো চাওক আহি গৈছে শিৱসাগৰত আছে টোটেল সেকশন 2450টা। আৰু এতিয়া শোণিতপুৰত আছে আপোনাৰ 3595খন ঘৰ। শোণিতপুৰত আছে টোটেল সেকশন 3595খন। এতিয়া আপোনাৰ 31 নম্বৰ যেটো আছে সাউথ সালমাৰা মাংকাচাৰ। কেটো কেনেকুৱা নাম আকৌ ইয়াত চাওক 31 নম্বৰত আছে সাউথ সালমাৰা মাংকাচাৰ জিলা যেটো আছে হেটোত ঘৰ আছে টোটেল সেকশন আছে 1149খন। আৰু তামোলপুৰত আছে এটো চাওক 32 নম্বৰত আছে তামোলপুৰত আছে 2861খন ঘৰ টোটেল সেকশন। 33 নম্বৰ যেটো আছে তেনেস্কা। এটো জিলাত আছে আপোনাৰ টোটেল সেকশন 2464খন সেকশন আছে টোটেল। আৰু আপোনাৰ যেটো 34 নম্বৰ আছে এটো আপোনাৰ 34 নম্বৰ জিলা যেটো আছে এটোৰ নাম হল উদালগুৰি। যেটো জিলা আছে 34 নম্বৰত ইয়াত চাওক 34 নম্বৰ যেটো জিলা আছে উদালগুৰিত টোটেল সেকশন আছে 4172খন। আৰু ওয়েস্ট কাৰ্বি আংলং জিলা যেটো আছে হেটোত আপোনাৰ টোটেল সেকশন আছে 9562খন সেকশন আছে টোটেল। ইয়াত চাওক মই গোটেইকেইটা ডিটেইলছ কৈ দিছো আপোনালোকক। আৰু আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই জলদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক। আৰু আকৌ এবাৰ মই আপোনালোকক লিষ্টটো দেখুৱাই দি আছো। ইয়াত চাওক ওপৰৰ পৰা চাই লওক আপোনালোকে এই লিষ্ট আহি গৈছে গোটেইকেইটা লিষ্ট। আৰু যদি এই লিষ্ট আপোনাৰ মোবাইল ফোনত ল'বলৈ বিচাৰে তেতিয়াহ'লে মোৰ হোৱাটছআপ চেনেলটো জইন কৰি ল'ব। মই হোৱাটছআপ চেনেলত এই লিষ্ট কেইটা দি দিম হোৱাটছআপ চেনেলত।